নমস্কাৰ সকলোকে। আজি আমাৰ জুলজি ডিপাৰ্টমেণ্টৰ পৰা নলবাৰী কলেজৰ পৰা এটি শিক্ষামূলক ভ্ৰমণলৈ যোৱা হ'ব আৰু সেই ঠাইখন হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা সকলো দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ ভিতৰৰ পৰিৱেশ আৰু জীৱ জন্তুবিলাক আমি কি জীৱ জন্তু তাত দেখা পাওঁ সকলোবিলাক দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। কলেজ আহি গ'লোঁ আৰু এই মিনময় বাইকখন থৈ দিলা আৰু এতিয়া মিনময় আৰু মই এতিয়া বাছত আৰু এখন আমাৰ পোষ্টাৰখন ফৰ্থ চেম জুলজি নলবাৰী কলেজ এখন বাছখন আগত মাৰি দিয়া হৈছে। আমাৰ ৰাতিপুৱাৰ খোৱা বস্তু ব্ৰেকফাষ্ট কৰা বস্তু আৰু আমাৰ এনেকৈ যাত্ৰা আৰম্ভ হ'ল। ড্ৰাইভাৰদাই গাড়ীখন ষ্টাৰ্ট দিলে আৰু এনেকৈ সকলো বন্ধু বান্ধৱীয়ে আমি বহিলোঁ আমাৰ নিজৰ নিজৰ জেগাত আৰু এতিয়া আমি আগবাঢ়িছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ। ভিডিঅ'টো চাই থাকিব আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত কি জীৱ জন্তু দেখা পাওঁ আপোনালোকে চাব পাৰিব। ভিডিঅ'টো ধুনীয়া হ'ব, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব। চব বান্ধৱীসকল সকলো নিজৰ হাঁহি মুখেৰে এটা আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ গাড়ী আগবাঢ়ি আছে। এয়া চব কি ধুনীয়া ৰাস্তাতে আমি যাই আছোঁ। আমি যাই আছোঁ আৰু 5 কিলোমিটাৰ খুব বেছি পাই যাব। আৰু ফাইনেলি আমি মানাহ নেশ্যনেল পাৰ্ক আহি পালোঁ। এইখন আমাৰ বাছখন আৰু আমি নামিলোঁ। এতিয়া বাছখন ইয়াত পাৰ্কিং কৰিব আৰু আমি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গেটত প্ৰৱেশ কৰিম। ইয়াৰ চলথৰ ছাৰ দুজন ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আমি গাড়ী ভিতৰতে কৰি আছোঁ। বুট কেক আৰু আমাৰ ব্ৰেকফাষ্ট কৰা হোৱাৰ পিছত ইয়াৰ কাষতে থকা আমাৰ চাহ বাগিচা এখনত আমি অলপ সময়ৰ কাৰণে জিৰণি ল'লোঁ। ইয়াৰ চাওক চাহ বাগিচাৰ পৰিৱেশ আৰু চাওক এই চাহ বাগিচাৰ কি সুন্দৰ পৰিৱেশ। চাৰিওদিশে কেৱল সেউজীয়া এনেকুৱা পৰিৱেশত থাকি বহুত ভাল লাগে। আৰু আমাৰ সকলো বন্ধু বান্ধৱীসকলে ইয়াত ফটো উঠিলে নিজৰ নিজৰ স্মৃতি হিচাপে ফটোবোৰ ৰাখিবলৈ। আৰু ফাইনেলি আমি জীপত বহি ল'লোঁ। এখন চাওক আমাৰ জীপ, এতিয়া আমি যাব লাগে আৰু সকলো বন্ধু বান্ধৱীসকলেও এনেকৈ জীপত বহি ল'লে। জীপ চাফাৰীত কহন প্ৰৱেশ কৰিলোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ। আহি আছে এতিয়া চাব পাৰি। আমি কি দেখাম চাই থাকক। এতিয়া বৰ্তমানলৈকে এটা আকৌ দেখা নাই ৰ'ব। ৰাস্তাটো আমি কেমেৰাটো অলপ অসুবিধা হ'ব। ভিডিঅ' চাই থাকক। जिसे हम ढूंढने आए वो भूतनी छाड़ो किसी से तलाश क्या वो लड़का था क्या वो हमें पता नहीं। এই চাওক এইটো হাতী দেখছি না। ফাইনেলি আমি প্ৰথম দেখা পালোঁ হাতী আৰু বহুত জীৱ জন্তু আমি দেখা পাম। আপোনালোকে চাই থাকব দিয়ক। যি দেখা পাম চব চাব পাৰিব, ভিডিঅ'টো স্কিপ নকৰিব আৰু চাই থাকক। সকলোৱে চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু যোনটো বেল আইকন আছে দবাই দিব যাতে আপোনালোকে সকলো নটিফিকেশ্যন পায়। ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াত মানুহখিনি আহি ইয়াত জিৰণি লয় আৰু ইয়াত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আমাৰ চালি ধুনীয়াকৈ কৈ আছে।
ये गोल्डन लेंगुर को पोनप्रथमे डिस्कभार কৰিছিল মানুহৰ মানে তেওঁৰ নামেৰে হিচাপে বেজ মিস্ত্রি এসব রাস্তা ক্রস কৰি আছে এয়া চাব পাৰি আমাৰ অসমৰ প্ৰতীক এশিঙীয়া গড় এই কি কাষতে আজি ৰাখছি না এইটো ইয়াস কি ধুনীয়া লাগছি আমি এটা খুব ধুনীয়া পিকনিক প্লেচ পাৰোঁ আপোনালোকে চাব পাৰে এই চক এইটো এটা নদী ৰ'বা কি সুন্দৰ ভিউ পানী মাজত বেয়া পোৱা Come and click pictures, man. What, man? চক অসমৰ প্ৰতীক এশিঙীয়া গড় তিনিটা কি ধুনীয়াকৈ খাই আছে চক এই আমাৰ গৌৰৱ এশিঙীয়া গড় অসমৰ প্ৰতীক আপোনালোকে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহিলে এটা বস্তু লক্ষ্য কৰিব কাষত থকা মানে ডাঙৰ গছবিলাকৰ তল ছাইডৰ মানে বাকলিটো গুচাই দিয়ে যাতে মানে গছডাল মানে মৰি যায় পাতে যি তলত থকা উদ্ভিদক অন্যায় নকৰে সেইবাবে আৰু চব এইটো এটা ঘৰ আৰু এইটোৱে আমাৰ মানে মানাহ ৰাষ্ট্ৰীয় উদ্যানখন মানে চোৱা হৈ গ'ল আৰু আপোনালোকে দেখা পালে আমি কি কি জীৱ জন্তু দেখা পালোঁ আৰু এই ওপৰত যাই দেখিছোঁ এইটো পায়েল তাই আৰু চাই থাকক আৰু আপোনাক এই ছাইডত মানে বনৰীয়া গৰু আছে আপোনালোকে দেখাব পাৰিব আপোনালোকক দেখাই দি আছোঁ উঠি যাব লাগিব এই চক বনৰীয়া মানে গৰু এইটো দেখছে না মাকৰ লগত কি ধুনীয়াকৈ আছে আৰু ইয়াৰ চক সুন্দৰ ভিউ মানে ওপৰৰ পৰা ধুনীয়াকৈ দেখা পায় আৰু এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন 840 বৰ্গ কিলোমিটাৰ বিস্তৃত এটা এলেকা আৰু আপোনালোকে আহিব ইয়াত বহুতো মানে জীৱ জন্তু নহয় বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই চিৰিকটিও পোৱা যায় আপোনালোকে ইয়াত আহিব চাবলৈ আৰু ইয়াত আহি বহুত ভাল লাগিল আৰু মানে জীৱ জন্তুবিলাকক চাই আৰু ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিল সকলো কাৰণে সেউজীয়া আৰু সেউজীয়াটো আমাৰ কাৰণে প্ৰিয় চাই
আমি মানে সেই পেট পুষ্ট ক'ব যাই আছোঁ চব ইয়া বিশাল ভাই আৰু ইয়াৰ ওচৰত আহি আছে উত্তম ভাই আৰু আমি এতিয়া ক'ত যাই আছোঁ এতিয়া সেই কেনে মানে ভোক লাগিছিলে নাই লাগিছিলে মানে পূৰা ভোক লাগিছে মানে ৰাতিপুৱা খাইছোঁ দিয়কচোন মানে ব্ৰেকফাষ্ট কৰিছোঁ যদিও মানে মানে এতিয়া মানে বহুত দেৰি হ'ল না তাতে মোটামুটি আপোনাৰ 3.5 ঘণ্টামান গৈছে ভাবকচোন সেইকাৰণে এতিয়া মানে চবৰে খাব লাগে আৰু যাব লাগে মোটামুটি এতিয়া 8টা বাজিলে ঘৰত যাই পাওঁতে মোটামুটি 9:30 মান বাজিব সেইকাৰণে ভিডিঅ'টো চাই থাকক আমি এতিয়া কি খাওঁ আপোনালোকক দেখাম আমি হোটেলত সোমাই আহিলোঁ এখন হোটেল হোটেল প্ৰৱেশ কৰিলোঁ আৰু ইয়াত আমাৰ মানে আগতীয়াকৈ ইয়াত আমাৰ ছাৰহঁতে অৰ্ডাৰ দি থৈছে আৰু আমি ইয়াত বহিলে হ'ল আমি বহি দিলোঁ 4জন বাকী আহি আছে ইয়াত চব আমি ভাত খাব খানা খাই কেনে লাগিলে মই খানা খাই কেনে লাগিল ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ ক'ব 10 মিনিটমান হ'লে আজিলৈ পাই লগ পাম নেক্সট ভিডিঅ'ত